পথাৰ বাৰী একো চিন নাইকিয়া হৈ গ'ল চব। অমৃত সৰোবৰ আঁচনি কাম নাই, কাম নাইকিয়া। অমৃত সৰোবৰ আঁচনি নিচিনা বিলৰ কাম নাইকিয়া হ'ল। অমৃত সৰোবৰ মাছ আমি খাবলৈ পাম এতিয়া। লাখ লাখ টকা এনেই নষ্ট। হয়, মই আহিব পৰা যে মই ইয়ালৈ বিয়া সোমাব পৰা মই ইমান ডাঙৰ পানী এবাৰো হোৱা দেখি পোৱা নাই। এডোখৰ সাঁতুৰিবলৈহে ভাল হৈছিলে। তল যোৱাটো যামেই বা সাঁতুৰিব জনাবোৰ খালি হেৰি হ'ব আৰু পাৰিব আৰু ধুনীয়াকৈ। পানী বাঢ়িয়ে আছে ন? আমাৰ বাহনী এইকেইজোপা একদম বুঢ়ী শেষ। আমাৰ এডোখৰতো সিমান বেছি আমাৰ প্ৰব্লেম নহয় বাৰু, কিন্তু এই বিলৰ সিপাৰৰ এই গছখিনি দেখিছেনে? এই গছখিনি সিপাৰৰ মানুহখিনি মানে ৰাস্তাটোত নাইকমেও একঁকালৰ ওপৰত পানী হৈ গ'ল আৰু ঘৰ মানে চাৰিওকাষে পানী হৈ গ'ল। ঘৰৰ অৱস্থা একদমেই কাহিল। এতিয়া মই এজনী বৌ ঘৰলৈ ফোন কৰিছিলোঁ, চাৰিওফালে পানী হৈ গ'ল সিহঁতৰ। মাত্ৰ মেইন ঘৰটো ওলাই আছে, পাকঘৰো বুৰিলে বুলি কৈছে। মানে পদূলি চদূলি চব বুৰি শেষ হৈ গ'ল। বহুত ভয়ংকৰ পৰিস্থিতি হৈছে এতিয়া। আমাৰ এইডোখৰত এতিয়া কিমান তলত মাটিটো আছিলে গম পায়নে? ৰোৱা মাটিটো নাইকমেও 15-20 ফুট তলত ইয়াত মাটি আছে গম পায়নে? তাৰ কিমান ওপৰত পানী হৈ গ'ল চাওকচোন। বিল আৰু মাটি একো মানে ধৰিব নোৱাৰা হ'ল। কোনডোখৰ মাটি ৰোৱা মাটি আছিল, কোনডোখৰ বিল আছিল, একদম পানী চব সমান হৈ গ'ল দেখিছেনে? এইফালে বাহনি চাহনি চব বুৰি গ'ল, গোটেই সমস্ত মানে বুৰি শেষ হৈ গ'ল। ইমানেই জোৰত পানী মানে দিচাঙৰ পানী সিফালৰ পৰা বাগৰিছে বুলি কৈছে, নদী পানী। সিপাৰৰ মানুহখিনি বহুত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। গতিকে চৰকাৰৰ অকণমান দৃষ্টিগোচৰ হ'লে ভাল হয়। সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একদম ভাত পানী খাই মেলি আজি দেওবাৰ বুলি পূৰা কাম কৰাত ব্যস্ত দেই। কৰিবলৈ লৈছোঁ দেখিছেনে? এইখিনি চিমেণ্ট হয়, চিমেণ্ট দিয়াত উলিয়াই এইডোখৰ মচিম। কিমান জেকা হৈ আছে চাওকচোন আপোনালোকে। এতিয়া এই বাৰাণ্ডাখন ধুনীয়াকৈ মানে আগত ঢালাই আছিলে, মই ভুল কৰিলোঁ, ওপৰত মাটি দি মচি দিলোঁ। কিন্তু এতিয়া আকৌ মানে এই চিমেণ্টে মচি দিম। ঢালাইখিনি মানে কি হ'ল, গোটেই এন্দুৰৰ গাঁত ওলাইছিলে, সেইবাবে মই মানে হেৰি কৰি দিলোঁ, কি কয়, মাটিয়ে মচি দিলোঁ। এতিয়া এয়া চিমেণ্ট অলপ অনোৱালোঁ, খোলাকৈ চিমেণ্ট কিনিবলৈ পায় কাৰণে সেয়া চিমেণ্ট অলপ অনোৱালোঁ। এইখিনি এতিয়া চিমেণ্টে মচি দিলে বুলি ক'লে একদম ফৰফৰীয়া হৈ যাব, ইমান টেনশ্যন নাই। মচি মেলি হৈ গ'ল। এতিয়া চাওকচোন ইমান ধুনীয়া ফৰফৰীয়া হৈ আছে চাওক। এয়া লগে লগে শুকাই গ'ল, একদম ধুনীয়া ফৰফৰীয়া হৈ গ'ল। এতিয়া মানে খোজকেইটা কাঢ়িয়ে ভাল লাগে। স্কুলত অকণমান ৰেষ্ট পাম বুলি ভাবিছিলোঁ, কিন্তু কাইলৈৰ পৰা কালি গাৰ্জেনখিনি লগ খাই পেলাই কৈছে, বাইদেউ অকণমান পঢ়াই দিব, গৰম বন্ধ মাহটো 2 ঘণ্টা ক্লাছ কৰি দিব, ভালমানখিনি ল'ৰা ছোৱালী গোট খাব। সেয়া কাইলৈৰ পৰা এতিয়া আকৌ ক্লাছ কৰি দিব লাগিব। মোৰ ৰেষ্ট নাই আৰু। কাম বন কৰি মেলি আজৰি হৈ অলপ দেৰি শুম বুলি ভাবিছিলোঁ, কিন্তু হঠাতে বায়ে আকৌ ফোন কৰিলে, বোলে ডক্টৰৰ ঘৰৰ পৰা আহোঁগৈ ব'লচোন, গাটো মোৰ ভাল লগা নাই বুলি ক'লে। সেইবাবে এতিয়া বাইৰ লগত বেটেৰীত এতিয়া হাপে খাটি ডক্টৰৰ ওচৰলৈ আহি আছোঁ বাইক লৈ। হাপে খাটি পালোহি আৰু। এইফালে ডক্টৰ অহা নাই এতিয়ালৈকে, বাহিৰতো 2জনমান মানুহ ৰখি আছে, আমিও ৰৈ আছোঁ। এইফালে ইয়াতে দেখাব আহিছে বায়ে। ময়ো ঘৰতে একো খাবলৈ নহ'ল, কিন্তু ডক্টৰক দেখাই মেলি বায়ে ক'লোঁ বোলো হোটেলত কি কাম অলপ কিবা এটা খাই যাওঁ। এয়া এতিয়া 2জনী সোমাইছোঁ অকণমান চাহ খাবলৈ। খাই মেলি এতিয়া আকৌ বেটেৰীত উঠিলোৱে, উভতিছোঁ আৰু লাহেকৈ। এইফালে ৰাজধানী চুপাৰখন গৈছে। মই আহি একদম টিউশ্যন কৰা ইয়াত উপস্থিত হৈ গ'লোঁ। এইফালে ষ্টুডেণ্ট কেইটামান ইতিমধ্যে গোট খাইছে। এগৰাকী গাৰ্জেণ্টে ফোন কৰিলে, বাইদেউ ল'ৰা ছোৱালী কেইটামান আহিছে, আপুনি আহক বুলি ক'লে। তোমালোকক এতিয়া মই ইমান দূৰৰ পৰা বোকা চোকা গছকি একদম মানে তোমালোকৰ কাৰণে কষ্ট কৰি আহিছোঁ, হয় নাই? তোমালোকে ভালকৈ মই যি শিকাওঁ ভালকৈ শিকি যাবা দেই, তেতিয়াহে মই ইমান কষ্টকৈ অহাটো সাৰ্থক হ'ব, হয় নাই? নহ'লে মই ইমান কষ্টকৈ তোমালোকৰ কাৰণে আহিছোঁ, মোৰ একো লাভ নহ'ব নহয়। তোমালোকে কিবা এটা জানিবলৈহে আহিছোঁ, হয় নাই? ছাত্ৰীসকলে বৰ আগ্ৰহেৰে বাট চাই আছিলে মই যাম বুলি, সেইবাবে গৈ পেলাই এতিয়া অকণমান পঢ়াই থৈ আহিলোঁ। কিন্তু ৰাস্তাটো ইমান বেয়া, তাতে ৰাতিপুৱাৰ পৰা বৰষুণ এৰাই নাই, অকণমান কষ্ট হৈছে। খালি সিহঁতৰ মুখলৈ চাই গৈছোঁ আৰু, মাক দেউতাকেও যাবলৈ ক'লে যে, সেইকাৰণে অৱশ্যে এনেই যোৱা নাই, কিবা এটাতো দিব, তথাপিতো মানে বহুতকণ কষ্ট কৰিবলগীয়া হৈছে আৰু।
ভাবিছিলোঁ দেওবাৰ দিনটোত কি কিনো কৰোঁ বিশেষ এটা ভিডিঅ' দিম বুলি, কিন্তু নহ'ল দেই। দেওবাৰ গুচি এতিয়া সোমবৰীয়া ভিডিঅ' হৈ গ'ল। গতিকে ভিডিঅ'টো কেনেকুৱা লাগে জনাব। অকণমান কিবা কিবি দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব, আৰু পেজত চোৱাসকলে পেজটো ফ'ল' কৰি দিব প্লিজ। বাই বাই।